হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বিহুৰ দিনাই মই ৰাতিপুৱাই কালি বনোৱা কেকটো ওপৰকণ কাটি দিছোঁ বাৰু সমানকৈ, আৰু এতিয়া এয়া ছোৱালীয়ে কাটিবলৈ লৈছে। আচলতে কেকটো বিৰাট ধুনীয়া স্পঞ্জি হৈছে। তেনেহ'লে ব'লকচোন তাই কাটি লওক। সুন্দৰ। এইয়া মই আজি ৰাতিপুৱাৰ বিহুৰ চাহকাপ ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। আচলতে আমাৰ পৰিয়ালৰে দাদা এজনো আহিছে, আৰু এয়া দেউতাক সেৱা কৰি লৈছোঁ। এনেদৰে বিহুৰ দিনা ডাঙৰক সেৱাভাগ ল'লেহে ভাল লাগে। লগতে বিহুৰ চাহকাপো খুৱাই লৈছোঁ। আজি ১ মাঘৰ দিনাই এয়া ঘৰতে অকণমান দেউতাই পুথি পঢ়ি প্ৰসাদ কেইটামান দিলে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোক সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বৰ্ষটিয়ে যেন আপোনালোকৰ সকলো সপোনে এবাৰ পূৰা হয়, আৰু সকলোৱে যেন কুশলে মংগলেৰে থাকে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকে আমাকো আশীৰ্বাদ কৰি যাব এনেদৰেই, যাতে আমাৰ বছৰটি সুখলমে পাৰ হয়। আৰু তেতিয়াহ'লে আপোনালোকক মই মাঘ বিহুৰ ব্লগটো যিহেতু দেখুৱাই আছোঁ, গতিকে আপোনালোকে ব্লগসমূহ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটোলৈ আহিছে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। এয়া একেবাৰে আপোনালোকক সন্ধিয়া দেখুৱাইছোঁ। এয়া মই এতিয়া মাছ ভাজি আছোঁ। ধুনীয়াকৈ ৰাতিৰ ভাত সাজ বনাম। আচলতে আমি তিনিওটা ঘৰলৈহে যাম। আচলতে ভণ্টিহঁতো আহিছে কালি গুৱাহাটীৰ পৰা, আৰু নগাঁৱত থকা ভণ্টিও আহিছে। আৰু এইপিনে এয়া খাহী মাংস আৰু মাছ। খাহী মাংসখিনি আজি নবনাওঁ, আৰু এতিয়া এয়া মাছৰ তৰকাৰীয়ে বনালোঁ, আৰু ভাজিও বনাম। দেউতা মাক খুৱাই মেলি আমি ঘৰলৈ যাম। আৰু আনপিনে মই এয়া ধুনীয়াকৈ বেঙেনা দি পেলাই পেটু ভাজিও বনালোঁ। আৰু এয়া দেখিলেনে, এতিয়া ভাত পানী খুৱাই আমি ঘৰ আহি পাই গ'লোহি। আৰু ইয়াতো এবাৰ ধুনীয়াকৈ আমাৰ ভাইটিয়ে ধুনীয়াকৈ এনেকৈ চোতালতে বনাইছে মেজি ঘৰ এটা, মানে মেজিৰে বনোৱা নাই, আচলতে ত্ৰিপাল তৰি সি বনাইছে। আৰু এয়া আনপিনে আমি ধুনীয়াকৈ ইয়াত বেডমিণ্টন খেলি আছোঁ। আচলতে আমাৰ ঘৰত সদায় সন্ধিয়াই ভাইটিৰ লগৰ ল'ৰাবোৰে মিলি বেডমিণ্টন খেলে, আৰু আজি এয়া বিহুত সকলোখিনি আছোঁ যেতিয়া, আৰু ময়ো বিৰাট ভাল পাওঁ বেডমিণ্টন খেলি, সেইকাৰণে খেলি আছোঁ। এতিয়া সৰু ভণ্টিয়ে অকণমান ব্লগ বনাই দিছে। কেমেৰাও বেলেগ হৈ গৈছে। এইয়া এতিয়া আমি ভিতৰলৈ আহি গ'লোঁ, বেডমিণ্টন খেলা হৈ গ'ল। আৰু এয়া বজাৰবোৰ দেখিছেনে, আৰু এয়া মই ইয়াত আহি নহৰু আদা গুচোৱাত লাগিলোঁ। আচলতে আমাৰ তৎক্ষণাত এটা পিকনিক আমি উলিয়ালোঁ গোটেইখিনি লগ লাগি, আৰু বৰ্তাৰ ল'ৰাটো আহিছে যিহেতু এইবাৰ বন্ধতে, সেইকাৰণে ভাবিলোঁ গোটেইখিনিয়ে বহুত বছৰ হ'ল এনেদৰে একো পিকনিক খোৱা নাই, ভাবিলোঁ পিকনিকেৰে গোটাওঁ। সেইকাৰণে ভণ্টিহঁতে গৈ বজাৰ কৰি আনিলেগৈ ল'ৰালৰিকৈ, আৰু কাইলৈ আমি পিকনিক যাম। আৰু এয়া আমাৰ জোঁৱাই পাৰ্টি, আৰু ভাইটি আৰু ছোৱালীক ভাত দি দিছে মায়ে, আৰু তাৰপিছত আমি গোটেইকেইজনীয়ে একেলগে খাম। আৰু তাৰপিছত সোনকালে ঘৰলৈও যাবগৈ লাগিব, যিহেতু কাইলৈ আকৌ পিকনিকলৈ যাম। গতিকে আপোনালোকে ব্লগসমূহ চাই থাকিব। এয়া আমাৰ এয়া খাইছে, আইতাই খাইছে এজনী। এয়া এতিয়া চিমি মাহী, চুমু মাহী, মা, আৰু এইপিনে মুহা এইটো ৰখি আছে, খাই পেলাই ৰখিছে। এতিয়া মোৰো খাই হ'ল বাৰু। আৰু পুনা মামা এইটো
মানে বিহু দেখি গোটেই কেইজনী মিলি আহিছে আজি সেইকাৰণে খানা খাইছে কাইলৈ পিকনিক যাব লাগিব